যিহে গৰম পৰিছে বাপৰে তাকে বোলো পিছফালৰ পথাৰডৰাৰ খালটোত বোলো মাছ সোমাই আছে তাকে বোলো আমি তিনিজনী মাছকে ধৰিব যাওঁ ভিডিঅ'টোত চাই চাগে নিশ্চয় গম পাইছে কিমান যে ৰ'দ দি আছে কাৰা ৰ'দ মানে Oh my god. এতিয়া যিহেতু খেতি পথাৰৰ দিন আৰু আমিও আলিয়ে আলিয়ে আহি কিনি খালটোৰ ওচৰত পালোহি হয়তো খাল দুইটা খাল আছে বাৰু কিন্তু আমাৰ পথাৰডৰাত থকা খালটোতে আমি সিঁচিম মাছবোৰ পলাই নোযোৱাৰ আগত মায়ে লৰালৰিকে মানে ফেটিটো দি দিলে আৰু এয়া দেখিছেনে ইয়াত সৰু সৰু মাছ কেমেন নেদেখিব পাৰে তথাপি আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ Oh my god. তাৰ পাছত আমি খালটোৰ পানীখিনি সিঁচিবলৈ আৰম্ভ কৰিলোঁ মাক জীয়েক তিনিজনী আৰু ভণ্টিৰ অৱস্থাটো চাওক সিঁচোন কৈ কিনি ভয়ে ভয়ে সোমালে ফালে শান্তি নাই গৰম দিনকেইটাত থাকিব নোৱাৰি আৰু বৰষুণ দিনকেইটাততো একেবাৰে অশান্তি কেতিয়া ৰ'দ দিয়ে ভাবোঁ আৰু যেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে লাগে কি যে হ'ব Oh my god. কি যে হ'ব উপায় যে নাই এইটো হৈছে গৰৈনে চেঙেলী জানো আপোনালোকৰ ফালে কি বুলি কয় বাৰু এয়া Aha. তাৰপাছত আমি দুজনী মাছ খেপিয়াবৰ কাৰণে আৰম্ভ কৰিলোঁ Oh my god. অৱশেষত মাছ ধৰা হৈ গ'ল আৰু মাছ কিন্তু বেছি নাপালোঁ তথাপিও হৈ যাব আৰু মাছ পোৱাতকৈ আগ্ৰহটো বেছি ধৰাৰ আৰু এইকেইটা আমি যিহেতু নাখাওঁ এইখিনি ভাবিলোঁ পুখুৰীটোতে মেলি দিওঁ জীয়াই দিলোঁ আৰু এইকেইটা মাছ কিন্তু কৰিম নাখাওঁ এনেই আঠানি হোৱাতকৈ ইয়াত দেখিছে গৰমত পূৰা একদম অৱস্থা নাইকিয়া হৈ গৈছে এতিয়ালৈ ভিডিঅ'টো বাই বাই Goodbye.